নমস্কাৰ, মই প্ৰিয়ংকা শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো বৰ্তমান ভালে আছোঁ। কাৰোবাৰ ঘৰত যদি ভাত খোৱাৰ নিমন্ত্ৰণ থাকে আপোনালোকৰ কেনে লাগে বাৰু জনাবচোন দেই কমেণ্ট কৰি। ময়ো আজি মাহীৰ ঘৰত ভাত খাব আহিছোঁ। অকল পিছে মোকেই নিমন্ত্ৰণ কৰা নাই, আৰু কোনোবা আহিব। চাই থাকক ভিডিঅ'টো, সকলো গম পাব। ভাত খোৱাৰ নিমন্ত্ৰণ যেতিয়া কেনেকৈ থাকোঁ, সেইবাবে মই সোনকালে গুচি আহিলোঁ। পিছে আহকচোন, আজি মাহীয়ে আমাক নিমন্ত্ৰণ কৰি আমাৰ বাবেনো কি ৰান্ধিছে চাওঁ আহক। এয়া মাহীয়ে পিঁয়াজ ভাজি আছে, মানে প্ৰথমে পিঁয়াজখিনি তেলত ধুনীয়াকৈ ভাজি লৈছে। ইয়াত এতিয়া এয়া মছলা দিছে, মছলা দি আকৌ অলপ সময় ভাজিব। এতিয়া ইয়াত এয়া বিলাহী দি দিছে। বিলাহীখিনি ধুনীয়াকৈ আকৌ মছলা পিঁয়াজৰ লগত ধুনীয়াকৈ বিলাহীখিনি ভাজি ল'ব। এয়া এতিয়া বিলাহী দিয়াৰ পিছতো অলপ সময় ভাজি আছে, মানে অলপ সময় ধুনীয়াকৈ ভাজি লৈছে, যাতে পিঁয়াজ বিলাহী সকলো ধুনীয়াকৈ মিক্স হৈ যায়। এয়া চাওক, মাহীয়ে মাংস বনাই আছে। মাংসখিনি দিওঁতেনে ভিডিঅ' কৰিবলৈ নহ'লেই, মানে মই বেলেগ কামত লাগি থাকিলোঁ যে ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ। এতিয়া অকণমান হোৱাৰ পিছতহে আকৌ ভিডিঅ' কৰিছোঁ। কালাৰটো কেনেকুৱা হৈছে জনাব দেই কমেণ্ট কৰি। মাংসখিনি আধা সিজাৰ পিছত এতিয়া ইয়াত আলু দি দিছে। আলুখিনি দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ লৰাই দিছে, যাতে আলু আৰু মাংস ধুনীয়াকৈ মিক্স হৈ যায়। কালাৰটো দেখিবলৈ কিমান ধুনীয়া হৈছে চাওকচোন। এয়া মাংস হৈ আছে, চাওকচোন কালাৰটো কি মজা হৈছে, দেখিবলৈ ধুনীয়া লাগিছে। দেখিবলৈ যেতিয়া ইমান ধুনীয়া হৈছে, গতিকে খাবলৈ বহুত টেষ্টি হ'ব। এয়া ভণ্টি, মামী আৰু মাহীও অকণমান মানে মাংস হয়, মানে মাহীও অকণমান বহি লৈছে, সি টিভি চাইছে। আমাৰ মিমুৱে কি কৰি আছে চাওকচোন, সিয়া মোবাইল চাই আছে। একেবাৰে মোবাইল চোৱাত ব্যস্ত, গমেই নাপায়। আমাৰ মাংস ৰেডি হৈ গ'ল। এতিয়া ধনিয়া দি অকণমান সময় লৰাই মিক্স কৰি মানে নমাই দিব। আমাৰ ভাত আৰু মাংস হৈ গ'ল, কিন্তু ভণ্টিৰ মানুহজনে বোলে ৰুটিহে খাব। সেইবাবে ভণ্টিয়ে আকৌ তাৰ বাবে এয়া ৰুটি বনাব লৈছে। এয়া আহি গ'ল আমাৰ নিমন্ত্ৰিত আলহী। এয়া পূজা, এয়া চুম, আৰু এজনীটো মাহীৰ জীয়েক, ভাৰতী মাহীৰ জীয়েক হয়। সিহঁত তিনিজনী তো মানে একেলগেই থাকে, সৰুৰে পৰা একেলগে ডাঙৰ হৈছে, একেলগেই থাকে। সকলো নিজৰ নিজৰ কামত ব্যস্ত, মোবাইল চোৱা, মোবাইল চাইছে। এয়া মহা টিভি চাই আছে, মামায়েও টিভি চাই আছে, টিভি চোৱা টিভি চাইছে। এয়া মামীয়ে ফোনত কথা পাতি আছে কাৰোবাৰ লগত। ইহঁত তিনিওজনী মোৰ ভণ্টি হয়, কিন্তু মোৰ লগত ফ্ৰেণ্ডৰ নিচিনা। আমাৰ এয়া ভাত খাব হৈ গ'ল, সকলো বহিলে ভাত খাবলৈ, ময়ো বহিম এতিয়া।
আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।